RRB ফালৰ পৰা অলপ দিন আগতে যি ৫,৬৯৬টা পদৰ কাৰণে অনলাইনযোগে আবেদন হৈছিলে তাৰ বৰ্তমান এডমিট কাৰ্ডসমূহ আহি গৈছে। আপোনালোকে RRBৰ যোনটো অফিচিয়েল ৱেবছাইট আছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ, সেই ৱেবছাইটটোলৈ আহি আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ৫,৬৯৬টা যি লোক' পাইলটৰ পদৰ কাৰণে অনলাইন এপ্লাই হৈছিলে, যদি আপুনি এপ্লাই কৰিছিলে, তেতিয়া আপোনালোকে প্ৰথম RRBৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ আহিব। আৰু সেই ৱেবছাইটটোত অহাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত দেখিছে আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ আহি গৈছে। তো ইয়াত প্ৰথম আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়ত আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলে RRBৰ ফালৰ পৰা, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো প্ৰথম আপোনালোকে ইয়াত দিব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি হোৱাৰ পিছত আপোনাৰ যোনটো আধাৰ কাৰ্ডৰ ডেট অফ বাৰ্থ আছে, সেই ডেট অফ বাৰ্থটো ইয়াত আপোনালোকে ছিলেক্ট কৰিব। প্ৰথম ডেটটো দিব লাগিব, তাৰপিছত আপোনাৰ কোনটো মাহ হয় মাহটো দিব লাগিব, তাৰপিছত আপোনাৰ যোনটো ইয়েৰ হয় ইয়েৰটো দিব, আৰু ইয়েৰটো দি তলত যোনটো কেপচাৰ আহিছে সেই কেপচাৰটো দি লগ ইনত ক্লিক কৰিব। আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে RRBৰ যোনটো অফিচিয়েল আপোনাৰ ডাছবৰ্ড হয় সেই ডাছবৰ্ডখন আপোনালোকৰ সন্মুখত আহি যাব। আৰু তাত গৈ যোনটো এডমিট কাৰ্ড বুলি অপশ্যন আছে, তাত এডমিট কাৰ্ডত ক্লিক কৰি আপুনি নিজৰ RRBৰ যোনটো এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব।